আপোনালোকৰ কাৰণে আজি আগবঢ়াই দিছে আৰু লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। পুনৰবাৰ আপোনালোকক কৈছোঁ, আপোনালোকে চেক কৰিব তাত। আৰু এয়া কৈলাশ দা মোৰ লগতে আছে, আমি বাকীবিলাক গোটেইবিলাক আছে, এইফালে ৱাছিম আছে, গৰিদা আছে, এইফালে উজ্জ্বল দাই কাম লাগি আছে অকণমান। আৰু এইফালে তাৰপিছত আমি ক'ত লগ পাম উজ্জ্বল আচলতে ৰূপহী তাইক আগবঢ়াই আপোনালোকৰ মাজলৈ আগবঢ়াই দিব পৰ্যন্ত। আৰু মই লিংকটো ডেছক্ৰিপশ্যনত দি থোৱা আছে, আপোনালোকে চাব পাৰে, চেক কৰক। আৰু এতিয়া আমাৰ ৰাইজসকলে এবাৰ এইফালে শ্বৰ্ট চাব নাই কাৰ কাৰণে এইটো গান হৈ গ'ল নেকি? গান ওলাই আছে চব, এতিয়া কপিয়াত লাগিছে এনেই অকণমান দেখাই দিছোঁ চকৰি বিলাক মাৰি দিয়ে ধুনীয়াকৈ। আৰু আমি এইফালে সোমাই যাম, তাত কৈলাশ দা চব আছে, কথা পাতিম। নমস্কাৰ, মই ৰেছ কাইছোঁ আৰু পুনৰবাৰ এটা নতুন ভিডিঅ'ত আপোনালোকক মই স্বাগতম জনাইছোঁ। আৰু আছোঁ বৰ্তমান এতিয়া আমাৰ ৰুমত, মানে আমাৰ যিটো এটা ছেটআপ আৰু য'ৰ পৰা আমি কামবিলাক কৰি থাকোঁ তাতে আছোঁ। আৰু এতিয়া আমি বৰ্তমান ওলাই যাব লৈছোঁ আমাৰ ষ্টুডিঅ' সৃষ্টিলৈ। আৰু সৃষ্টিত আজি আমাৰ সকলোৱে মৰমৰ আমাৰ শ্ৰদ্ধাৰ ককাইদেউ কুসুম কৈলাশ ককাইদেউ আজি এটা গান ৰিলিজ হ'বলৈ গৈ আছে। আৰু একদম আমি সাংঘাতিক এটা মানে কিবা এটা হৈ আছোঁ আৰু এতিয়া পূৰা ফিল্ডটো এটা ভাল ফিল্ড এটা লৈ আছোঁ। এইফালে ৱাছিম আছে, আমি এতিয়া ক'ত যাম ভালকৈ একবাৰ কৈ দিয়া যাম। গান কুসুম দা গান বুলি ক'লে এক্সাইটমেণ্ট এটা থাকে, বহুত ধুনীয়া গান এটা আজি ৰিলিজ কৰিব। আমি অলৰেডি শুনিলোঁ কালি, কিন্তু এতিয়া আপোনালোকক শুনাম। ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে, ফটাফট যাওক তাত ক্লিক কৰক আৰু গানটো শুনক। আৰু এতিয়া ডাইৰেক্ট সৃষ্টি যাম, সৃষ্টিত গৈ কৈলাশ দাক লগ পাম, লগ কৰি গানটো ক'ৰ পৰা কেনেকৈ কি সৃষ্টি হ'ল, এটা সাংঘাতিক ধুনীয়া এটা গান হৈ আছে। আৰু এফাৰ গৰিদা আছে দেই আমাৰ লগত আজি। আৰু গৰিদা গান এটা যিহেতু মই সেই আগৰ যিটো ব্লগ কৰিছিলোঁ তাত মই লিংক চিংক চব দিয়া আছে হেৰিয়ত ডেছক্ৰিপশ্যনত মই আকৌ লগাই দিম, আপোনালোকে চাব পাৰিব, শুনিব পাৰিব। তাত বেলেগ ধুনীয়া হৈছে। আৰু এই আমাৰ শ্বৰ্ট চাবনো আছে, আমাৰ কুসুম কৈলাশ দাৰ প্ৰায়খিনি গীতৰ মানে হেৰি কৰে, লিখা মেলাবিলাক কৰি থকা। আৰু আমাৰ মোবাইল ধূম্ৰপান কৰি ধূম্ৰপান কৰিছে। আৰু এতিয়া ৰেডি, আমি এতিয়া কি আছিলে ৰূপহী তাই গাভৰু চাউতাই হেং দি যিটো আমি তাই মানে তাই এই বস্তুটো কি এটা বেলেগভাৱে উপস্থাপন কৰিব আৰু প্ৰায়খিনি গান কৰি আছে ন, সেই বস্তুটো মানে উপস্থাপন কৰিছে। গান শুনিলে গম পাব আপোনালোকে। গৈ কিবা ক'ব নি? পেট্ৰল নাইকিয়া হ'ল নাই নহয় ন তাকে। আৰু এতিয়া আমি যাওঁ ডাইৰেক্ট সৃষ্টি ষ্টুডিঅ'। আমাৰ ফালে ছেটআপ লাইট অফ আৰু অফ কৰি দিওঁ নেকি, আৰু অন্ধকাৰ। ধন্যবাদ। আৰু এয়া আমাৰ ৰাইজসকলৰ গাড়ীবিলাক চব ৰেডি হৈ আছে। এইফালে কৈলাশ দা গাড়ী সেইখন কেনেকৈ এইবিলাক চব ৰেডি, সেইখন উজ্জ্বল দা। আৰু এতিয়া আমি ওপৰলৈ উঠি যাম ধুনীয়াকৈ। সেয়া ভাই আমাৰ মাধৱ কাই ওপৰত হয়নে, হাইজন হয় মানে কি হয়, আমাৰ ৰুমটো আছে এইফালে সেইটো, আৰু এইফালে ফ্ৰণ্টে এইটো সৃষ্টি। চলো। আৰু ফাইনেলি আহি মই সৃষ্টি ষ্টুডিঅ' পাই গ'লোহি। আৰু মই কৈছিলোঁ যে কৈলাশ দা এটা খুব ধুনীয়া গীত আপোনালোকৰ কাৰণে আজি আগবঢ়াই দিছে। আৰু লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, পুনৰবাৰ আপোনালোকক কৈছোঁ, আপোনালোকে চেক কৰিব তাত। আৰু এয়া কৈলাশ দা মোৰ লগতে আছে, আমি বাকীবিলাক গোটেইবিলাক আছে, এইফালে ৱাছিম আছে, গৰিদা আছে, এইফালে উজ্জ্বল দাই কাম লাগি আছে অকণমান। আৰু এইফালে আমাৰ বছ, আমাৰ মেইন মানুহজন এইজন এইফালে বহি আছে হাত চাপৰি দি আমিবিলাক চব আছোঁ। এইফালে মুণ্ডা আহিছে, ৰাতুল দাও আছে আজি লগতে আমাৰ। আজি আৰু ৰাতুল দাক মই অকণমান পাছত ল'ম বাৰু, অকণমান বেলেগকৈ। এইফালে কৈলাশ দা আছে। আৰু ফাইনেলি গানটো আজি ৰিলিজ হ'ব মানে হৈ গ'ল। কওক কিবা এটা কওক। ফাইনেলি এটা নতুন গান আপোনালোকৰ মাজলৈ এৰিলোঁ, চাউতাই হাং দি। তাই ৰূপহী গাভৰু না ৰূপহী তাই গাভৰু গীতে মোৰ এনে পুৰণাই গীত, কিন্তু অকণমান নতুন কৰি পিনে নতুনকৈ ৰাইজৰ মাজলৈ আগবঢ়াইছোঁ। নাজানো কেনেকুৱা হৈছে, আপোনালোকে চাব, ভাল পালে শ্বেয়াৰ কৰিব। আৰু যিসকলে ৰিলচ বনাই আছে তেখেতলোকে ৰিলচ বনাব, তেতিয়া গম পাম আৰু গানটো ভাল হৈছে নে বেয়া হৈছে। কথা আৰু এটা খুব ধুনীয়া এটা ইউনিক হৈছে গানটো। আৰু মই সেইটো মানে বহুত বেছি ভাল লাগিছে শুনি পেলাই। আৰু নতুন আৰু কি আহিব এনেই অকণমান কেতিয়াকৈ আহিব, এইটো কি হৈছে ডিচেম্বৰ 1 তাৰিখ মানে আহি যাব এটা
গান এটা আহি যাব সেইটো পুৰা মানে ফুল বিহু ফুল বিহু কৰিছে তো তাকে ক'লো আৰু এতিয়া আমি অলপ মানে এতিয়া চাহ এটা পৰ্ব এটা চলিব চাহ এটা খাই আহোঁ তাৰপিছত আকৌ পুনৰ আমি লগ পাম আপোনালোকক নিশ্চয় ইয়াৰ পৰা এতিয়া আমি বিদায় লওঁ সৃষ্টিৰ পৰা নিশ্চয় তাৰপিছত আমি ক'ত লগ পাম উজ্জ্বল কিবা এটা কৈ দিয়ক অকণমান আমাৰ কৈলাশ দাৰ গানটো যিহেতু এতিয়া ৰিলিজ হৈ গ'ল অলৰেডি কওক কিবা এটা কিমান দিনৰ পৰা এইটো হেৰি আছিলে প্ৰস্তুতিটো 4 বছৰমানৰ প্ৰজেক্ট বুলি মই যোৱা বছৰ আচলতে গাইডটো দিয়া হৈছিলে যোৱা বছৰ নহ'ল কিবা এটা কাৰণ এই বছৰ কম দিনৰ ভিতৰতে পাইছে ইমান বহুত সময় লগোৱা নাই বাৰু ভুল ক্ৰুটি ৰৈ যাব পাৰে তাৰ কাৰণে ক্ষমা প্ৰাৰ্থী আৰু যদি ভাল পাইছে শুনিব সকলোৱে আদৰি ল'ব তাই কামনা কৰিম আৰু তাকে আৰু এইফালে যিহেতু উজ্জ্বল দাই কামত লাগি আছে আৰু বেছিকৈ মই ডিষ্টাৰ্ব নকৰোঁ আৰু এইফালে মাধৱ কাইও আছে কিবা এটা কওক কুসুম কৈলাশে এটা খুব ধুনীয়া গীত আপোনালোকৰ মাজলৈ আগবঢ়াই দিছে উজ্জ্বল দাঙে মিউজিক কৰিছে নীলাক্ষীয়ে লগত গাইছে খুব ধুনীয়া হৈছে গীতটো আপোনালোকে সকলোৱে মৰম কৰিব আৰু উজ্জ্বল দাই খুব ধুনীয়া সংগীত কৰিছে তাত উজ্জ্বল দাই সঁচাকৈ এনে ধুনীয়া সংগীত কৰেই মোৰ মানে প্ৰথমটো গানটো সেইটো যে কিবা হেৰি টাইপ বাজিছে কিবা এটা বেলেগ ফিল্ড আহি গৈছে ধৰক মই মালিচ কৰি আছো এতিয়া আৰু মাধৱ কাইও গান আহি আছে গানটো খুব সোনকালে আৰু কেইদিন লাগিব প্ৰথম কৈ দিয়ক জানো কিমান দিন লাগে হ'বগৈ বুলি ভাবিছো খুব সোনকালে মানে আমি ডিচেম্বৰত পাম শুনিবলৈ তাকে আৰু আশা থাকিল মাধৱ কাইও যাতে গানটো খুব সোনকালে ৰিলিজ হয় আমি অলপ ফূৰ্তি কৰিব লাগে ডিচেম্বৰত পাৰ্টি চাৰ্টি কৰি ধাপ ধুপ বজাই তাৰপৰা এইফালে মুণ্ডা আছে আমি অকণমান কিবা কিবি কৰি আছোঁ লাহেকৈ ন মুণ্ডা সেইবোৰ চব লাহেকৈ হ'ব আৰু লাহেকৈ মই মোৰ ভিডিঅ' যোগেদি চব জনাই থাকিম আৰু এতিয়া সৃষ্টিৰ পৰা বিদায় ল'ম তাৰপিছত আমি বেলেগত গৈ অকণমান কি হ'ব আৰু ক'লে যে চাহ তাহ খাই আহোঁ কি খুৱাই চাই ল'ম তেতিয়াহ'লে